নমস্কাৰ পুনৰ মই সকলোকে মোৰ চেনেলটোলৈ আন্তৰিক সম্ভাষণ জনাই আজি মই আন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোহি। আজি মই শিশুলীলাৰ আন দুটা প্ৰশ্ন উত্তৰ আগবঢ়াব বিচাৰিছো। কিন্তু প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব। আজি আছে শিশুলীলাৰ 4 নম্বৰ প্ৰশ্নটো। শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য তলত বুজাই লিখা হৈছে। নন্দ ৰজাৰ পত্নী যশোদাই মানৱী সন্তান হিচাপে লালন পালন কৰা পূৰ্ণ ব্ৰহ্ম ভগৱানৰ অৱতাৰ শ্ৰীকৃষ্ণৰ শৈশৱৰ চলচাতুৰী, দুষ্টালি ধেমালি, হাঁহি কান্দোন, মান অভিমান আন সাধাৰণ শিশুৰ দৰে ইয়াত ভগৱানৰ কোনো প্ৰলেপ পৰা পৰিলক্ষিত হোৱা নাই। মাতৃৰ অপত্য স্নেহে আৱৰি ৰাখিবলৈ যত্ন কৰা যশোদাই কৃষ্ণৰ দুষ্টালিত খং কৰা, মাৰিবলৈ খেদি যোৱা, উৰালত ৰছীৰে বান্ধি থোৱা, দাবী ধমকি দি কৃষ্ণক ভাল সন্তান হিচাপে গঢ় দিবলৈ বিচৰাটো আন 10জনী মাতৃৰ দৰেই ভগৱানৰ পূৰ্ণ অৱতাৰ স্বৰূপে শ্ৰীকৃষ্ণয়ো নিজকে অলৌকিকতাৰ পৰা আঁতৰাই ৰাখি আন সাধাৰণ শিশুৰ দৰে কাৰ্যকলাপ কৰি গৈছে। তেওঁ অতিপ্ৰাকৃততা প্ৰদৰ্শন কৰা নাই। 5 নম্বৰ প্ৰশ্নটো তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উৰুখলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ তাহাংক তনয় মানিবলে যশোদা বান্ধন্ত উৰুখলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য তলত বুজাই লিখা হৈছে। জগতৰ গৰাকী ভগৱান শ্ৰীকৃষ্ণৰ কোনো আদি অন্ত নাই। তেওঁ পূৰ্ণ ব্ৰহ্ম জগতৰ ঈশ্বৰ। সেইজন ঈশ্বৰে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ ইচ্ছাৰে দৈৱকীৰ গৰ্ভত জন্ম লাভ কৰি গোকুলৰ ৰজা নন্দ যশোদাৰ ঘৰত শিশু কালছোৱা কটাইছিল। তেতিয়া যশোদাই শিশু কৃষ্ণক নিজৰ তনয় বুলি ভাবি মাকে সৰু ল'ৰা ছোৱালীক যেনে আচৰণ কৰে ঠিক তেনেকুৱা আচৰণ কৰিছিল। শ্ৰীকৃষ্ণই দুষ্টালি কৰিলে মাকে কোবাইছিল নাইবা হাতত জৰী লগাই বান্ধি থৈছিল। এদিন যশোদাই কৃষ্ণক কোলাত লৈ দুগ্ধ পান কৰাই থাকোঁতে চৌকাত দি অহা গাখীৰ উতলি পৰিল। লগে লগে মাকে কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ গ'ল। তেতিয়া শিশু কৃষ্ণই খঙতে গাখীৰৰ ভাণ্ড ভাঙি লৱণবিলাক সিঁচি দি নিজেও খালে আৰু বান্দৰকো খোৱালে। তাকে দেখি যশোদাই হাতত বাৰী লৈ কৃষ্ণক নিজৰ সন্তান বুলি ভাবি উৰালত বান্ধি থৈ দিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। পুনৰ বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হ'মহি।